হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি তিনিচুকীয়াৰ এটিচি মলত পৰিয়ালৰ সকলোৰে লগত শ্ৰী ৰঘুপতি চালোঁ। সঁচাই দেই, পৰিয়ালৰ সকলোৰে লগতে একেলগে চিনেমা চোৱাৰ আনন্দই বেলেগ। চিনেমাখনৰ সকলোৰে অভিনয় খুবেই ভাল হৈছিলে। কাহিনী, চিত্ৰ, নাট্য, সংলাপ, একশ্যনৰ উপৰিও ভাল লাগিল কষ্টিউম। যিসকলে শ্ৰী ৰঘুপতি চোৱা নাই তেওঁলোকে নিশ্চয় চাবহি পাৰে, বহুত ভাল লাগিব। শেষত এটাই কথা ক'ম যে আমাৰ অসমীয়া চিনেমা জগতখন এনেদৰে আগুৱাই যাওক, তাৰে আশা থাকিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেললৈ আজি নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।